এদিন এজন মানুহে এজন দেৱতাক সন্তোষ কৰিবলৈ বহুদিন তপস্যা কৰি আছিল আৰু বহু বছৰ পাছত যেতিয়া দেৱতা সন্তোষ হ'ল আৰু তেওঁ সুধিলে যে তোমাক কি বৰ লাগে, তেতিয়া মানুহজনে ক'লে মোক এনেকুৱা এটা বৰ দিয়ক মই যি বিচাৰোঁ সেই বস্তুটোৱে যাতে মই পাই যাওঁ। দেৱতাই ক'লে ঠিক আছে, তুমি যি বিচাৰা সেইটোৱে পাবা, খালি ইয়াত এটা টুইষ্ট থাকিব যে তুমি যি বিচাৰা তোমাৰ ওচৰ পাজৰ মানুহে তাৰ দুগুণ পাব। মানুহটো বহুত দুখ লাগিল। তেতিয়া মানুহটোৱে ভাবিলে এইটো কিবা বৰ হ'লনে, ইয়াতকেচোন মই নিজে কষ্ট কৰাই ভাল। তথাপিও মানুহটো সেমেকা মনেৰে ঘৰলৈ উভতি আহিল। তেওঁ ভাবিলে যে এবাৰ চেষ্টা কৰা যাওক, কি বা ফল পাওঁ। তেতিয়া মানুহটোৱে ভাবিলে যে মোক এটা ডাঙৰ ঘৰ লাগে। তেওঁ ডাঙৰ ঘৰটো পালে আৰু বহুত আনন্দিত হ'ল। বাহিৰলৈ ওলাই দেখিলে যে তেওঁ ওচৰ পাজৰ মানুহবিলাকৰ দুটা দুটা ঘৰ। তেওঁ বুকুত যেনিবা কিবাহে হানহে মাৰিছে। তেওঁ বহুত দুখী হ'ল, কাৰণ ওচৰৰ মানুহৰ দুটা দুটা ঘৰ হৈ গ'ল। আৰু সেইকাৰণে তেওঁ দুখতে এজন উকিলক লগ কৰিলে আৰু উকিলজনে তেওঁক ক'লে ঠিক আছে, মই তোমাক এটা বুদ্ধি দিছোঁ, তুমি এটা কাম কৰিবা। তুমি কৰিবা কি যে তুমি বিচাৰিবা তোমাৰ ঘৰৰ সন্মুখত দুটা ডাঙৰ ডাঙৰ কুঁৱা হৈ যায়। মানুহজনে তেনেকৈ ভাবিলে। তেতিয়া কি হ'ল, তেওঁৰ সন্মুখত ঘৰৰ সন্মুখত ডাঙৰ ডাঙৰ দুটা কুঁৱা হ'ল আৰু ওচৰ পাজৰ মানুহৰ ঘৰৰ সন্মুখত চাৰিটা চাৰিটা কুঁৱা হ'ল। তাৰ পাছত উকিলজনে ক'লে এতিয়া তুমি ভাবা যে তোমাৰ এটা চকু ফুটি যাওক। মানুহজনে ভাবিলে আইডিয়াটো ভাল, কাৰণ মোৰ এটা চকু ফুটিলে মোৰ ওচৰ পাজৰ মানুহৰ দুইটা দুইটা চকু ফুটি যাব। তেতিয়াহ'লে তেওঁলোকে একো নেদেখা হ'ব আৰু কুঁৱাকেইটাতো খান্দিছোৱে, তেওঁলোক তাতে পৰি মৰি যাব। আৰু তেওঁ তেনেকেই ভাবিলে আৰু ভাবাৰ লগে লগে তেওঁ এটা চকু ফুটি গ'ল আৰু ওচৰ পাজৰ মানুহৰ দুটা দুটা চকু ফুটি গ'ল। আৰু এই কাহিনীটোৰ পৰা আপুনি কি বুজিলে? চাবলৈ গ'লে আমাৰ সুখ বেলেগৰ দুখত আছে, বা বেলেগৰ দুখত আমি সুখী হওঁ। বেলেগৰ সহানুভূতিত আমি সুখ বিচাৰি পাওঁ। আৰু আজিৰ কাহিনীটো এইটোৱে। যদি আপুনি কাহিনীটো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।